এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সানডে আৰু পৰহি দিনা সঞ্জুৰ বাৰ্থডে আছিলে। বাৰ্থডেটো তেনেকৈ পতা নহ'লেই বাৰু, অনুষ্ঠুপীয়াকৈ থোৱা হ'ল। আৰু আজি সানডে যেতিয়া স্পেচিয়েল কিবা এটা বজাৰ কৰি বজাৰ বহে যেতিয়া আমাৰ অনা হয়, আৰু তাতে আৰু মাহঁত আৰু ভণ্টিহঁত চব আহিম বুলি কৈছে। বাৰ্থডেলৈ নাপাতিলেই আজি সানডে যেতিয়া গোটেইখিনি যাম। তাতে ৰাতিপুৱাৰ পৰা বৰষুণ, বতৰটো একদম ঢেলেকা, পূৰা ঠাণ্ডা নমাইছে। আৰু মই মানে ঠাণ্ডাতে ইফালে সিফালে গোসাঁই সেৱা কৰি ইফালে বাহিৰত কাম কৰি আছিলোঁ। ইমান ঠাণ্ডা লাগিলে। এতিয়া গৰম কাপোৰ পিন্ধি লৈ পাকঘৰলৈ আহিছোঁ। এতিয়া যা যোগাৰ কৰোঁ আৰু এসাঁজত আপোনালোকৰ গোটেইখিনি শ্বেয়াৰ কৰোঁ বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া পাৰ এযোৰ গৰম পানীত তিয়াই থৈছোঁ, বাচোঁ। আৰু ইফালে কুঁহি মাছ, ইফালে ৰৌ মাছ, আৰু ইফালে ভণ্টিয়ে মাছ মাংস নাখায়, পনীৰ আনিছোঁ। এতিয়া যা যোগাৰখিনি কৰি লওঁ, কৰি আৰু এয়া কুটা বচাখিনি কৰিবলৈ আছে। এতিয়া 10:30 বাজি গ'ল। এতিয়া লাহে ধীৰে যোগাৰ চোগাৰ কৰি আৰু লাগিম। আৰু ভিডিঅ'টো শেষলৈ চাব। যদি আজি এই ভিডিঅ'টো ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে পনীৰৰ গ্ৰেভি মছলাকণ ৰেডি কৰোঁ। চচপেন এটাতে পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, কেপচিকাম এফাল, গাজৰ এটা, কাজু কেইটামান আৰু বিলাহী এটা কোমলকৈ সিজাই লওঁ। আৰু এইখিনি ঠাণ্ডা হৈ গ'ল। আৰু এতিয়া মিক্সিত পেষ্ট এটা কৰি ল'ম। পনীৰৰ গ্ৰেভিকণ বনাবৰ কাৰণে কেৰাহীত জোখ অনুযায়ী তেল দিলোঁ। তো গোটা জিৰা কেইটামান ফুটাই দি আৰু মিক্সিত পিচি লোৱা পেষ্টখিনি দিলোঁ। সেইখিনি ভাজ খাই যোৱাৰ পাছত জিৰা, ধনিয়া, গৰম মছলা, নিমখ, হালধি, কাশ্মীৰী চিলি পাউডাৰ দিলোঁ। এইখিনি ভাজ খাই যোৱাৰ পাছত পিঁয়াজ, নহৰু বইল কৰা পানীকণ দিলোঁ। দি পেলাই এইটো পেষ্টেৰে আৰু পনীৰকণ বনাম। ইয়াৰ ৰেচিপিটো পিছত শ্বেয়াৰ কৰিম। আৰু নমস্কাৰ, আমাৰ হানি মাইনা আহিয়ে নমস্কাৰ দিছে জেঠুকক। আহিলা বা জিন্স পেণ্ট পিন্ধি এনেকেই থাকে। হাই বুলি কৈ দিয়ে। এইফালে এইফালে ৰ'বা, দৌৰিছে একেবাৰে। মা গোমা আহ, মাহঁতক চাহ খাবলৈ দিছোঁ। আৰু আমিও এতিয়া দুপৰীয়া সময় যেতিয়া চবেই চাহ একাপ খাই লওঁ। আৰু আমাৰ ইহঁতে আৰু আইতাক আহিলেতো ক'ব নোৱাৰা হৈ যায়। আৰু আইতাই মিঠাই চিঠাই লৈ আহে। সঞ্জুৰ বাৰ্থডেৰ মিঠাইও আছিলে। মই কেক এটাও যোৱাকালি বনাইছিলোঁ, তাৰো কাটি চবকে দি লৈছোঁ। সিহঁতে চবেই কেক খাই খুব ভাল পায়। আৰু কেকটো একে চিম্পুলকৈ ভেনিলা কেক বনাইছিলোঁ। আৰু বাৰ্থডে মিঠাইও আছিলে, মাহঁতেও মিঠাই লৈ আহিছিলে, চবেই খালে। ভণ্টি আহি আছে, আহি পোৱাহি নাই। আৰু আমাৰ শিৱাংশ আৰু হানি মাইনা দুয়োটাই একে ফেন লগাই একেবাৰে পূৰা খেলি আছে সিহঁতে। ৰন্ধা বঢ়াত পূৰা লাগি আছোঁ। গোমাই মোক অলপ হেল্প কৰি দিছে। এয়া অকণমান ফ্ৰাই কৰাৰ পাছত পানী দিব পাৰিম। আৰু অমিতা দি পাৰ বনাইছোঁ। গৰম উঠিলে লগে লগে গৰম মেক্সিটো চলটো চব থৈ দিলোঁ। আৰু এতিয়া ৰ'দটো ৰেঙাইছে। এয়া কেৰাহীত ৰ'দৰ জিলিঙনি পৰিছে। আৰু মাংস ফ্ৰাই কৰি আছোঁ। এয়া আহি পাইছোঁ। মাছৰ তৰকাৰী বেঙেনা দি বনাব বোলে চুটি যায়। ভণ্টিহঁতৰ কাৰণে এয়া তাতে দিয়ে যোৱা লাইট। হেল্ল' এভৰিৱান, ভাত পানী বনোৱা হৈ গ'ল। ধুমধাম ল'ৰা ছোৱালীকেইটাক দিছোঁ। আৰু মায়ে পোৱালীকেইটাৰ সৈতে খাইছে। তিলৰ চাটনিটো ধুনীয়া হৈছে। কলডিল তিলৰ চাটনিটো ধুনীয়া হৈছে। ভাল হৈছে। আনো কেনেকুৱা হৈছে? ধুনীয়া হৈছে। খোৱা। এইফালে আমাৰ শিৱাংশক দি থৈছোঁ। আমাৰ সঞ্জুৱে খাই আছে। এয়া আজি সুস্মিতাই বনাইছে। একো দেখুৱাবলৈ নহ'ল, লৰালৰিকৈ বেঙেনা দি বনাইছে। বেঙেনা দি মাছ তৰকাৰী। এয়া ৰেচিপিটো শ্বেয়াৰ কৰা নাই আৰু অকণ আপোনালোকক দেখাইছোঁ। এইখিনি হ'ল পনীৰ। আমাৰ পোৱালীকেইটাৰ সৈতে খাই আছে। আমাৰ শিৱাংশৰ অকণ ঠেহে লাগিছিলে, এতিয়া হেৰি হৈছে। আৰু আপোনালোকক এটা বস্তু দেখুৱাবলৈ আছে। এয়া হ'ল কলডিল, মূলা, আলুৰ তিলৰ চাটনি। যদি ৰেচিপিটো লাগে পিছত ক'ব আৰু দিম। হিন্দীটো ক'ব, অসমীয়াটো ক'ব। কথা দেখি মই যে শিৱাংশক কৈ আছোঁ, এতিয়া তাইটো হেৰি মানে আমি পুৰা নেটৱৰ্কটো দিব লাগিব। পোৱালীবিলাকক ইটো খলাগিলে সিটো লেঠা লাগে, সিটো খেলাগিলে। আমাৰ শিৱাংশু চোৱা কি জাত লাগে। আমাৰ শিৱাংশে ধুনীয়াকৈ পনীৰ চিচি নোখোৱা? চিচি অকণ
অকণমান দিওঁ মাংস বুলি আকৌ কি মই পোৱালি নহয় তুমি সৰু নহয় মাংস অকণ খাবা মাংস নোখোৱা তুমি সঞ্জুতকৈ ডাঙৰ নে সৰু হয়তো কোৱা হয় সঞ্জুতকৈ ডাঙৰ নে পিছতকে মই ডাঙৰ হৈ গ'লে সঞ্জু বুঢ়া হৈ যাব সঞ্জু কি কৈছা তুমি জানা নাই একদম কাৰেক্ট কথা কৈছে দেই ডাঙৰ হ'বা সঞ্জু শিৱাংশ এতিয়া দাদা আৰু হানিৰ দাদা আৰু শিৱাংশ দাদা সন্ধিয়াকে ম'ম' আনি দিলে এটা তাৰপিছত আকৌ বিৰিয়ানী যা বাগলি নাখায় নহয় ভাত দিছিলোঁ দেখিছেনে থালখন চেলেকি আছে আৰু তলত প্ৰসাদ এইখিনি গোটেই সোপা পেলাই এটাই থাল লৈ ওপৰত বহি আছে ইয়াত এই পানী খালোঁ খাই বৈ মাহঁতো ল'ৰালৈকে যাবলৈ ওলাইছে ৰ'দে বেলিয়ে পটককৈ যায় ভাত বনাওঁতে ইমানেই গৰম লাগিছিলে এতিয়া আকৌ ঠাণ্ডা লাগিছে ভাতকেইটা আমাৰ হানি মানে এইজনী ধোৱাগে গৰম চোলাটো পিন্ধি লোৱা বাই বাই শিৱাংশ মাহঁত খাই বৈ গ'লগৈ আৰু সোনকালে নগ'লেও নহয় ঘৰত কোনো নাই আৰু এতিয়া মানে ৰ'দে বিলিয়ে সমানেই যায় তাতে বতৰটো বেয়া ৰাতিও আজি চাগে বৰষুণ আনিব দিনতো কেইটামান পেলাইছিলেই আৰু হানি মাইনাহঁতে মানে হানি মাইনাই বিশেষকৈ একদম বান্দৰ দেখি ক'ব নোৱাৰা হৈ গৈছে তাই আৰু আজি বান্দৰক যি কল আছিলে প্ৰসাদ আছিলে গোটেই দি মেলি তাই একদম পূৰা এনজয় কৰিছে আজি মানে আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰোঁ এই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ